হেল্ল' গাইজ মই জোন আৰু ৰাতিপুৱাই ব্ৰাছ কৰি ভিডিঅ'টো আৰম্ভ কৰিছো আৰু এইফালে আমাৰ কালি ছাগলী পোৱালি দুটা জন্ম হ'ল এটা কোলাই আৰু এটা বগাই আৰু এইফালে বতৰটো ডাৱৰীয়া হৈ আছে গৰমটোলৈ চাবলৈ গ'লে ভালো লাগিছে কিন্তু কলেজ যেন যাম সেইকাৰণে ভয়ো লাগি আছে তিতিবলৈ পাম বুলি যি হয় হ'ব আৰু এইফালে বহুতবাৰ কোৱাৰ পাছত আমাৰ ৰাস্তা দি যোৱা পানী পাইপডাল ভাল কৰি দিলে মানে আগতে ফাটি আছিলে আৰু এতিয়া ফাইনেলি কলেজ ওলাই ললো যিহেতু ক্লাছ 10টাৰ পৰা আছে সেইকাৰণে মই অলপ টাইম ৰাস্তাতে ৰখি আছো আৰু এতিয়া কলেজলৈ টমটমত আহি আছো টমটমত আহি ভালো লাগে বতাহ খাই আহিবলৈ পাওঁ কিন্তু টমটমখনতকে মনটোহে আগত যায় বাৰু বাদ দিয়ক টমটমৰ কথা আৰু এতিয়া আহি পালোহি মই কলেজ পাই ক্লাছলৈ 10-15 মিনিট বাকী আছিলে সেইকাৰণে মই তলকে ঘূৰি ফুৰিছো অৱশেষত ক্লাছ কৰি হ'ল আৰু এতিয়া পালোহি মই খোজ কাঢ়ি দৰিয়া দলঙৰ ওপৰত এনেকুৱা ঠাইতো মই খুবেই ভাল পাওঁ আৰু সৌৱা মাছ মাৰি আছে আৰু এইফালে ফটোশ্বুট চলি আছে আৰু ময়ো দলঙৰ ওপৰতে টমটমখন পাই আহি ডাইৰেক্ট পালোহি ঘৰ পাই দোকানৰ হিচাপ কৰিবলগীয়া আছিলে কৰি ললো তাৰ পিছত এহেঁতকেইটাক অলপ ললো আৰু এয়া মায়ে ঘৰৰ পুখুৰীৰে মাছ ধৰি থৈছিলে আৰু এয়া আমাৰ ঘৰৰ ভুল এতিয়া হ'ল ৰাতি পঢ়িব মন নাছিল যদিও অলপমান পঢ়িলো আজি ভিডিঅ'টো ইমানে